এয়া আমাৰ সুকন্যা ৰাভা তেওঁ গৈছিল এয়া সংগীত মহাৰণ যুদ্ধত তেওঁ জিতি আহিছে আমাৰ অসমৰ ভিতৰত প্ৰথম হৈছে কেনেধৰণে তেওঁ আগুৱাই গ'ল কেনেধৰণে প্ৰস্তুতি চলাইছে তেওঁ দুই এষাৰ ক'ব আমাক আমাৰ নমস্কাৰ জনাইছোঁ প্ৰথমতে অসমবাসীক আৰু আমি গ্ৰেণ্ড ফাইনেল হৈছিলে আমাৰ 5 ফেব্ৰুৱাৰী তাৰিখে হয় তাৰপিছত আমাৰ 8 তাৰিখে আমাৰ পুৰস্কাৰ বিতৰণী সভা হ'লে তাতে মই ভূপেন্দ্ৰ সংগীতত এয়া ট্ৰফি ধুনীয়া পাইছোঁ প্ৰথম স্থান লাভ কৰিছোঁ সমগ্ৰ অসমৰ ভিতৰত গতিকে এতিয়া এয়া চাৰ্টিফিকেট আছে চাৰ্টিফিকেট আৰু এইটো ট্ৰফি আৰু মা দেউতা এয়া আমাৰ মা দেউতা মামা আছে এয়া মোৰ মেম আছে মোৰ বাইদেউ সেইপিনে আছে আৰু এয়া আমাৰ ভালুক ডুবিৰ এনেকৈ দেখাই দিব এয়া আমাৰ ভালুক ডুবিৰ আমাৰ ভালুক ডুবিৰ ৰাইজসকলে বহুত আনন্দিত হৈছোঁ আমি সুকন্যা ৰাভাই আমাৰ গোৱালপাৰা অসমৰ নাম উজ্বলাইছে আৰু আমাৰ গোৱালপাৰা লগতে ভালুক ডুবিৰ নাম উজ্বলাইছে আৰু আগুৱাই যাওক তেওঁৰ শুভ মংগল কামনা কৰোঁ দীৰ্ঘায়ু কামনা কৰোঁ আমাৰ এনেকৈ আগুৱাই যাব পাৰে মই ভাবোঁ সুকন্যাই আজি অসমৰ নাম ৰাখিছে আৰু বিশেষকৈ আমাৰ গোৱালপাৰাৰ ভৱিষ্যত উজ্জ্বল কৰিছে আৰু এটা কথা কি মই গুৰু হিচাপে কৈছোঁ আশীৰ্বাদ কৰোঁ ৰাইজৰ আশীৰ্বাদো বিচাৰিছোঁ যাতে মই সুকন্যাক লৈ নেক্সট নেশ্যনেলত যাব পাৰোঁ আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আগুৱাই যাব পাৰে আই নাম ধৰিছে সেইকাৰণে আমি বহুত সুখী হৈছোঁ আমাৰ ফালৰ পৰা ভালুকডুবি ৰাইজক ধন্যবাদ আজি আমাৰ ধামাকা ডান্স হ'ব আৰু এইজনে বা এইজন দেউতা কেনেধৰণে ছোৱালীক আগুৱাই নিলে অলপ ক'ব হয় এই অসম চৰকাৰৰ যিটো সাংস্কৃতিক মহাসংগ্ৰামৰ পদক্ষেপ লৈছে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীদেৱে সেইটো বৰ শলাগিবলগীয়া অসমৰ চুকে কোণে থকা আমাৰ প্ৰতিভাসম্পন্ন শিল্পী ক্ৰীড়া জগতত মানে খেলা ধূলা আৰু শিক্ষা ইত্যাদি যিটো পদক্ষেপেৰে বৰ্তমানৰ সন্মানীয় মুখ্যমন্ত্ৰীদেৱে একদম পিছপৰা অঞ্চলৰ পৰা আদৰি আনি আছে এই পদক্ষেপেৰে এই মহাৰণৰ জৰিয়তে এইটো আমাৰ নৱপ্ৰজন্মৰ কাৰণে আশাব্যঞ্জক মানে প্ৰচেষ্টা সেইকাৰণে এই পদক্ষেপটো মই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীদেৱক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আমি সুকন্যা ৰাভা আদৰি নি আছোঁ হেল্ল' মামি হাই
আপোনাৰ চাহ একাপ খুৱাই দি আমি আগবাঢ়িব পাৰোঁ। গতিকে আমি পাৰ্টিৰ কথাটো পিছলৈ ৰাখিম, নিশ্চয় কৰিম সময় সুবিধা বুলি। কিন্তু আমি আজি 6 বজাত তাতে উপস্থিত হ'ব লাগিব। গতিকে আশা ৰাখিম আপোনালোক। সুকন্যা ৰাভাই এনেধৰণে নাম উজ্বলাইছে, কেনেকুৱা লাগিছে আমাৰ আজি? আমি সকলোৱে সুখী আজি। আমাৰ ওচৰৰ ছোৱালী এজনীয়ে অসমৰ ফাৰ্ষ্ট হোৱাৰ বাবে নথৈ আনন্দিত লাগিছে। সেইকাৰণে আমি আজি সকলোৱে সমবেত আমি সকলোৱে আৰু চাহ খাবৰ কাৰণে ৰখি আছে। তেওঁলোকে নানাছিলে, তেওঁলোকক দেখিছে নহয়, এইজনী বাইদেউ লাভলি মিছ। এই মেখেলা চাদৰ যে পিন্ধিছে এই সুকন্যা ৰাভাই তেওঁক গিফ্ট দিছিল আৰু সকলোৱে মিলি গিফ্ট দিছিল। এওঁক বহুত কাপোৰ চাপোৰ পায়, গান শিকাই আমিও শিকিব লাগিব। Thank you, Sukanya Rabha. আৰু মইনো কিয় পিছ পৰি থাকিম? দিয়া মোক এটা মিঠাই খাওঁ। দি আছো ৰ'ব। এয়া আমাৰ সুকন্যাৰ মিঠাই খাওঁ। খাই আছো, ভাল লাগিল চাহখিনি খাই। চাহৰ লগত কি দিছে? মিঠাই আৰু বিস্কুট। আমি সুকন্যাক আদৰি আনি তেওঁলোকৰ ঘৰত চাহ পানী খালোঁ। এতিয়া ঘৰলৈ যাব ওলাইছে সকলোৱে।